বন্ধুসকল আপোনালোকৰ নিজৰ শৰীৰৰ অংগসমূহ কি কামত ব্যৱহাৰ কৰিব লাগে সেইটো হয়তো আপুনি খুব ভালদৰে জানে কিন্তু বন্ধুসকল আমাৰ শৰীৰত থকা কিছুমান অংগ কি কামত ব্যৱহাৰ হয় সেইটো হয়তো আপুনি নাজানে আজি মই আমাৰ শৰীৰৰ এনেকুৱা 5টা অংগ কিয় আছে আৰু ই কি কাম কৰে তাৰ বিষয়ে কম গতিকে ভিডিঅটো প্ৰথমৰ পৰা শেষৰলৈকে চাব কাৰণ এই কেইটা আপোনাৰে শৰীৰৰ অংগ হয় তো বন্ধুসকল স্বাগতম জনাইছো জিজি ফেক্সৰ আকৌ এটা নতুন ভিডিঅ' লৈ তেনেহলে বন্ধুসকল বেছি দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰো সৰু এটা ইন্ট্ৰৰ সৈতে তো লেটস গো আইব্ৰো মানে যেটোক আমাৰ অসমীয়া ভাষাত চেলাউৰি বুলি কয় আপুনি কেতিয়াবা ভাবিছে নেকি চেলাউৰি আমাৰ শৰীৰত কিয় আছে আপুনি হয়তো জানে যে আমাৰ চকুত থকা চকু নুমকেইডালে আমাৰ চকুত ধূলি সোমোৱাৰ পৰা ৰক্ষা কৰে কিন্তু চেলাউৰি আমাৰ চকুৰ ওপৰ ভাগত কিয় আছে চাবলৈ গ'লে এই অংগটো আমাৰ শৰীৰত নাথাকিলেও হল হয় দেখিবলৈ অলপ বেয়া লাগিল হয় যদিও ইয়াৰ মেইন কাম কি সেইটো হয়তো আপোনাৰ মনলৈ এবাৰ হলেও আহিছে এতিয়াৰে পৰা আপোনাৰ মনলৈ অহা এনেকুৱা কিছুমান প্ৰশ্নৰ উত্তৰ দিবলৈ এই চেনেলটো আছে গতিকে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি লওক বন্ধুসকল আপুনি জানি আচৰিত হ'ব যে আমাৰ আইব্ৰো মানে এই চেলাউৰিযোৰ বৰষুণৰ পানী যাতে চকুত নোসোমায় তাৰ বাবে আছে আমাৰ চেলাউৰিৰ ভাঁজটো এনেকুৱা ধৰণৰ হয় আৰু ই বৰষুণৰ পানীবোৰ চকুত নোসোমোৱাকৈ কাষেৰেদি নিগৰি যোৱাত সহায় কৰে কেৱল বৰষুণৰ পানীয়ে নহয় ই আমাৰ ঘামবোৰ চকুত সোমোৱাৰ পৰা বচায় আপুনি হয়তো জানে ঘামবোৰ যদি আমাৰ চকুত সোমায় তেনেহলে আমাৰ চকু জ্বলা পোৰা কৰে সেইবাবে আমাৰ ইন্টেলিজেন্ট শৰীৰত এই চেলাউৰিযোৰ আছে সাধাৰণতে আমি আমাৰ শৰীৰত থকা এই অংগটো যাক ইংৰাজীত ট্ৰেগাছ বুলি কোৱা হয় ই একো কামৰ নহয় বুলি ভাবো কিন্তু ই এটা বহুত ডাঙৰ কাম কৰে আমাৰ শৰীৰৰ এই অংগটোৱে শব্দ কোন দিশৰ পৰা আহিছে তাক অনুমান কৰাত সহায় কৰে কোনো এটা শব্দ যদি আপোনাৰ সন্মুখৰ পৰা আহে তেতিয়া এই অংগটোৱে এটা স্পীড ব্ৰেকাৰৰ কাম কৰে মানে এই অংগটো শব্দ আৰু আপোনাৰ কাণৰ পৰ্দাৰ মাজত আহি পৰে সেইবাবে কাষৰ পৰা অহা শব্দতকৈ সন্মুখৰ পৰা অহা শব্দবোৰ আমাৰ কাণত কমকৈ সোমায় মানে কাষৰ পৰা অহা শব্দ আমাৰ কাণত ডাইৰেক্ট সোমায় কিন্তু সন্মুখৰ পৰা অহা শব্দটোৱে এই অংগটো পাৰ কৰিব লাগে আৰু সেইবাবে আমি কোন দিশৰ পৰা শব্দটো আহিছে তাক অতি সুন্দৰভাৱে অনুমান কৰি ল'ব পাৰো আমাৰ শৰীৰৰ চকু দুটাৰ মাজত থকা এই অংগটো ইংৰাজীত গ্লোবেলা বুলি কোৱা হয় বন্ধুসকল আপোনালোকে এই ঠাইডোখৰ আমাৰ শৰীৰত ইনে আছে বুলি নাভাবিব কাৰণ এই অংগটোৱে এটা বহুত ডাঙৰ কাম কৰে আমাৰ অসমত জ্যোতিষীসকলে এই অংগটো চাই আপোনাৰ ভৱিষ্যতৰ কথা কয় কিন্তু সায়েন্সৰ মতে এই অংগটোৱে আমাৰ শৰীৰত পানীৰ মাত্ৰা কমিছে নে ঠিকেই আছে সেই কথা জনাত সহায় কৰে আপুনি যিমানে খোৱা বোৱাত ধ্যান নিদিয়ক কিয় আপোনাৰ শৰীৰটোক যিমান পানীৰ দৰকাৰ হয় সিমান পানী যদি নাপায় তেনেহলে আপুনি দুৰ্বল অনুভৱ কৰিব সেইবাবে আমাৰ শৰীৰত পানী কম হ'ব দিব নালাগে কিন্তু আপুনি কেনেকৈ গম পাব যে আপোনাৰ শৰীৰত পানী কম হৈছে বুলি মই অলপ আগতে কোৱা গ্লোবেলা মানে এই ঠাইডোখৰ ব্যৱহাৰ কৰি আপুনি গম পাব পাৰিব যে আমাৰ শৰীৰত পানীৰ পৰিমাণ কম হৈছে নে ঠিকে আছে আপুনি এই ঠাইডোখৰ লাহেকৈ হেঁচি দিয়ক হেঁচি দিয়াৰ পাছত যদি এই ঠাইডোখৰ নৰ্মেল মানে আগৰ দৰে হৈ গৈছে তেনেহলে আপুনি গম পাব যে আপোনাৰ শৰীৰটোত পানীৰ মাত্ৰা কম হোৱা নাই কিন্তু হেঁচি দিয়াৰ পাছত যদি ই আগৰ পজিশ্যনত ঘূৰি যোৱা নাই ইয়াৰ মানে হৈছে আপোনাৰ শৰীৰত যিমান পানী দৰকাৰ হয় সিমান পানী আপোনাৰ শৰীৰটোৱে পোৱা নাই আপুনি এই ফেক্টৰ বিষয়ে আগতে গম পাইছিলে নে কমেন্ট কৰি নিশ্চয় জনাব বন্ধুসকল প্লিকা সেমিলুনাৰিছ নামৰ চকুৰ ভিতৰত থকা এই অংগটোৰ ওপৰত আপুনি কেতিয়াবা ধ্যান দিছেনে বেছি সংখ্যক মানুহেতো ইয়াৰ ওপৰত ধ্যানেই নিদিয়ে আৰু কিছু সংখ্যক মানুহে এই অংগটো একো কামৰ নহয় বুলি ভাবে কিন্তু ইয়াৰো এটা ডাঙৰ কাম আছে এই অংগটো আমাৰ শৰীৰৰ এটা লাগতিয়াল অংগৰ ভিতৰতে পৰে কেতিয়াবা হয়তো ৰাতিপুৱা শুই উঠি আপোনাৰ চকুৰ এই অংশত এনেকুৱা ধৰণৰ এটা লেতেৰা বস্তু দেখিব পায় দিনৰ ভাগত চকুত সোমোৱা ধূলি মাকতিবোৰ ৰাতি হলে এই ঠাইডোখৰত আহি জমা হয় এই ধূলি মাকতিবোৰ আপোনাৰ চকুৰ পৰা ওলাই যোৱাটো বহুত দৰকাৰী হয় আৰু এইবোৰ ওলোৱাত এই অংগ সহায় কৰে শেষৰ ফেক্টটো কোৱাৰ আগতে আপুনি যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিছে তেনেহলে বহুত বহুত ধন্যবাদ কিন্তু এতিয়ালৈকে যদি আমাৰ চেনেলটো আপুনি সাবস্ক্ৰাইব কৰা নাই তেনেহলে এনেকুৱা ধৰণৰ আমেজিং ফেক্টছৰ বিষয়ে জানিবলৈ আৰু শিকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো বজাই দিব নাপাহৰিব বন্ধুসকল আমাৰ মুখৰ ভিতৰত থকা এই অংগবিধক ইউভুলা বুলি কোৱা হয় যাক আমি আলজিভা বা সৰু জিভা বুলি কওঁ এই অংগটোৱে কি কাম কৰে আপুনি জানেনে এই অংগবিধ আমাৰ শৰীৰৰ ভিতৰৰ কাম কাজবোৰৰ বাবে বহুত প্ৰয়োজনীয় আমাৰ শৰীৰটোত ইনফেকশ্যন কৰিব পৰা কিবা বেক্টেৰিয়া যদি আমাৰ শৰীৰৰ ভিতৰলৈ সোমাবলৈ বিচাৰে তেতিয়াহ'লে এই অংগটোৱে তাক ৰখাবলৈ চেষ্টা কৰে আৰু বেছি শক্তিশালী ভাইৰাছ যেনে কৰোনা ভাইৰাছৰ দৰে যদি কিবা ভাইৰাছ সোমায় আৰু তাক যদি ৰখাবলৈ অসমৰ্থ হয় তেতিয়াহ'লে এই অংগটো ডাঙৰ হৈ যায় কাৰণ এই অংগবিধে তাক ৰখাবলৈ বহুত চেষ্টা কৰে আৰু যেতিয়া এই অংগটো ফুলি যায় তেতিয়া আমি কাহ অনুভৱ কৰোঁ আৰু আপুনি হয়তো জানে যে কৰোনাৰ এটা লক্ষণ হৈছে কাহ তো বন্ধুসকল আজি ভিডিঅ'টোত ইমানেই ভিডিঅ'টো চাই যদি ভাল লাগিলে এটা লাইক কৰি দিব আপোনালোকৰ এটা লাইকে আমাক আৰু ভাল ভাল ভিডিঅ' বনাবলৈ অনুপ্ৰেৰণা যোগায় তেনেহ'লে বন্ধুসকল আকৌ লগ পাম নেক্সট ভিডিঅ'ত এনেকুৱা কিছুমান আমেজিং ফেক্টছৰ সৈতে তেতিয়ালৈকে বাই